দক্ষিণপাট সত্ৰই নতুনকৈ বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰাৰ এক সাহসিক পদক্ষেপৰ কথা ঘোষণা কৰিছে। প্ৰায় 550 বছৰৰ পিছত এক নতুন চিন্তা, বৃন্দাবনী বস্ত্ৰক লৈ এক নতুন পৰিকল্পনা, নৱপ্ৰজন্মৰ বাবে, ভৱিষ্যত প্ৰজন্মৰ বাবে। শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ এক সাহসী পদক্ষেপ। অসমত নতুনকৈ প্ৰস্তুত কৰা হ'ব বৃন্দাবনী বস্ত্ৰ। গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ, য'ত খোদিত আছে ভগৱান শ্ৰীকৃষ্ণৰ মহাত্ম। কিন্তু সেই বৃন্দাবনী বস্ত্ৰ এতিয়া অসম আৰু অসমীয়াৰ হাতত নাই, আছে ব্ৰিটিছ মিউজিয়াম আৰু পেৰিছত। চৰকাৰে এই বৃন্দাবনী বস্ত্ৰ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা হাতত লৈছে যদিও আশা তেনেই ক্ষীণ। তাৰ মাজতেই দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ নেতৃত্বত সূচনা হৈছে এক নতুন চিন্তাৰ। সম্পূৰ্ণ মুগাৰ সূতাৰে বোৱা হ'ব বৃন্দাবনী বস্ত্ৰ। এই উদ্দেশ্যৰেই দক্ষিণপাট সত্ৰৰ গুৱাহাটীৰ শান্তি আশ্ৰমত অনুষ্ঠিত হ'ল এখন বিশেষ বৈঠক। অসমৰ পৰপুৰুষসকলক বৃন্দাবনীয় বস্ত্ৰৰ লগত পৰিচয় কৰি দিয়াৰ মানসেৰে আমি সেই মহাপুৰুষজনাৰ আৰ্হিৰে এভাগী বৃন্দাবনীয় বস্ত্ৰ দক্ষিণপাট সত্ৰৰ মাধ্যমেদি ৰাইজৰ সহায় সহযোগেৰে সম্পাদন কৰাৰ কথা ভবা হৈছে। 2-3 বছৰৰ ভিতৰত আমি অসমবাসী তথা ভাৰতবাসী তথা বিশ্বলৈ গুৰুজনাৰ আৰ্হিৰ বৃন্দাবনীয় বস্ত্ৰ প্ৰেৰণ কৰিবলৈ সক্ষম হ'ম। এই আৰ্হিত প্ৰস্তুত কৰা হ'ব বৃন্দাবনী বস্ত্ৰ। কিমান পৰিসৰেৰে প্ৰস্তুত হ'ব এই বস্ত্ৰ, এই সকলোবোৰ বিষয়ে আলোচনা কৰা হ'ল মঙলবাৰৰ এই বৈঠকখনত। উপস্থিত থাকিল নৃত্যাচাৰ্য যতীন গোস্বামী, শিক্ষাবিদ ডক্টৰ দয়ানন্দ বৰগোহাঁই, বিশিষ্ট পৰিচালক মঞ্জু বৰা, বিশিষ্ট শিল্পী পুলক বেনাৰ্জী, ৰঞ্জন শইকীয়া, প্ৰতিনিধি টিমৰ মুখ্য সম্পাদক নীলমণি শইকীয়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো ব্যক্তি। ভাৰতবৰ্ষৰ বাহিৰৰ লণ্ডন, পেৰিছ কোনো মিউজিয়ামত অলপ আছে বুলি আমি শুনিছোঁ, বুলি আমি নিজে দেখা নাই। এই বৃন্দাবনীয় বস্ত্ৰৰ যি অলপ সম্পদ আছে মিউজিয়ামত, তাৰে আৰ্হি লৈ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ নেতৃত্বত আমি এটা ৰেপ্লিকা বৃন্দাবনী বস্ত্ৰৰ ৰেপ্লিকা এটা ইয়াত কৰিব পাৰি নেকি, সেই আৰ্হি তেনেধৰণৰ আলোচনা হ'ল।